কলিজা দূৰে হৈ নাযাবা ভাল পাওঁ তোমাকে তুমি কিয় নুবুজা ডিজাক অঁ আজি আকৌ আমাৰ মাৰ কি হ'ল ৰাতিপুৱাই পূৰা টেবুলত বহি গান গাই আছে যে কি হ'ল আকৌ মাৰ অ' মা আজি কিহৰ কাৰণে তুমি ৰাতিপুৱাই গান গাই আছা বাৰু পিছুটি খাইছোঁ দেই মই আজি বাৰু সূৰ্য পশ্চিম ফালে উদয় হ'ল নেকি তুমিতো সদায় ৰাতিপুৱাই বকাইহে থাকা আজি যে ইমান সোনকালে উঠি পিনি গান গাই আছা মই বিচুটি খাইছোঁ কি খোজ খবৰ আছে কোৱাচোন মোকো অ' ফচৌ তই গম নাপাৱ নেকি আজি আমাৰ টিপচি বাইক চাবলৈ ল'ৰা আহিব নহয় হে কি আচৰিত মই টিপচি বাইক চাবলৈ আহিব ল'ৰা গম নাপাওঁ মাহঁতে মোক কথাষাৰ কোৱা নাই এতিয়া সুধিম নহয় তাহাঁতি মনে কেলে কৰিছিলে ঐ কি হ'ল ইফালে মোক কি ভুগুৱাই আছ মোৰ ফালে চাই আকৌ কি হ'ল আজি ফূৰ্তি দিন নাচি বাগি থাক কি হয় ইফালে মোক ভুগুৱাই আছ কি হ'ল ক তোৰ আকৌ কিবা ঠেহ লাগিলে চাগে কি হ'ল কচোন ক নহয় মানে টিপচি বাইক চাবলৈ ল'ৰা আহিব তোমালোক মায়ে পাপাই মিলি দুয়োটাই মনে সেইবোৰ কথা পাতি আছে কিন্তু মোকতো এবাৰ কথাষাৰ ক'ব পাৰা আৰু টিপচি বাইকোচোন মোক কথাষাৰ কোৱা নাই কি হ'ল মোৰ পৰা কেলৈ লুকুৱাইছা মই কি কৰিম তোমালোকে যে মোক কথাষাৰ কোৱা নাই মই কি ঘৰৰ মানুহ নহয় নেকি তোমালোকে যে কিবা এটা কৰিলেও মোক কথাষাৰ ক'বলৈ বেয়া পোৱা নালাগে মই যাওঁগৈ কোন আহে আহি থাকিব মই কাকো লগ কৰিবলৈও নাই ভাইকটো নাই বুলি কৈ দিবা কোনোবা আহিলে তোমালোকে যেতিয়া নিজে সকলোবিলাক ডিচিশ্যন ল'ব পাৰা মই একো কৰিবলৈ নাই মই ঘৰৰ পৰা যাওঁগৈ ক'ৰবাত ওলাই বহি থাকোঁগৈ লগৰকেইটাৰ লগলৈকে যাওঁগৈ ফচৌ তই সেইটো কথাতে অসন্তোষ কৰিব নালাগে ল'ৰালৈকে আমি কাম ভাগ কৰিছোঁ আকৌ কালিহে দেউতালৈ ফোন কৰিছে গম পাইছ দেউতাৰ লগৰ এজনৰ মানে পুতেক এটা ভাল চাকৰি কৰে সিহে ছোৱালী এজনী বিচাৰি ফুৰিছে পটককৈ দেউতালৈ মনত পৰি ফোন নাম্বাৰটো লৈ পিনি ফোন কৰিলে তোক কথাষাৰ ক'বলৈ হোৱাই নাই সেইকাৰণে এতিয়া ক'ম বুলি ভাবিছোঁ তোক তই আকৌ সেইটোতে অসন্তোষ কৰি নাথাকিবি থাক ক'লৈ যাওঁ বাৰু হ'ব দিয়া মই অসন্তোষ কৰি থকা নাই বাৰু কথাষাৰ নোকোৱা কাৰণে অকণমান বেয়া লাগিছে যদিও ভাল ল'ৰা তেতিয়াহ'লে ভাল কথা দিন বাৰ ছিঙি বিয়াখন সোনকালে কৰাই ভাল সেইকাৰণে আকৌ আমি ল'ৰালৈ গৈছোঁ তহঁতি আকৌ কথাবোৰ বুজি নাপাওঁ তহঁতি ল'ৰা ছোৱালী হালেই বৰ মানে অলপতে অসন্তোষ কৰ নহয় মা বেলেগ কথা যিয়ে নহওক মই আকৌ টিপচি বাৰীৰ কথা যদি কোনোবাই নকয় নহয় কথা তাইৰ কথা নক'লে মই বহুত বেয়া পাওঁ আৰু তাতে ল'ৰাই চাবলৈ অহা কথা ঘৰত আছোনো মানুহ কেইজন মাত্ৰ 4জনহে সেই 4জনৰ যদি এজনে গমেই নাপাওঁ বাকী 3জনেই গম পায় কথাবোৰ বেয়া নালাগে জানো কোৱাচোন মা হয় হ'ব তই য'তে ত'তে ঘূৰি ফুৰাৰ কাৰণেহে তোক কথাষাৰ কোৱা নাই ঘূৰি ফুৰি নাথাকিবি অকণমান কথাবোৰ ঘৰত কি হৈছে পৰিস্থিতি অলপ বুজ ল'বি মই সেইকাৰণে তোক কোৱা নাই তই আকৌ ওলও তলকৈ ঘূৰি ফুৰিবি গোটেই গাঁওখন আকৌ ৰজাল বজাল কৰি ফুৰিবি সেইকাৰণে মই তোক কোৱাই নাই কথাষাৰ হ'ব বাৰু সেইটো কথা বাদ দিয়া এতিয়া বহাগতে আমাৰ টিপচি বাই বিয়াখন হ'ব তেন্তে টিপচি বাই ক'ত গ'ল বাৰু এই পাকঘৰত কিবা কামত লাগি আছে নেকি মাতচোন আহিব তাই টিপচি বাই ক'ত গ'লি এইফালে আছোন আজি পাবি তয়ো তোৰ একমাত্ৰ ভাইটোকে ইমান ডাঙৰ খবৰটো তই জনোৱা নাই তয়ো পাবি আজি কি হ'ল ফচৌ ইমান কেলে টোফলা চিঞৰবোৰ মাৰি আছোঁ মই ঘৰত কাম কৰি আছোঁ দেখিছ নাই বাৰু হ'ব তোৰ কি কাম দেখিছোঁ নহয় সদায় কাম তলকে ঘূৰি ফুৰিবি ঘৰত কি কাম হৈছে তইতো একো গম নাপাওঁ ইমানখিনি কাম ঘৰত আমি মাইকী মানুহ দুজনীয়ে আৰু দেউতাই মিলিয়ে কৰি আছোঁ তইতো একো গমেই নাপাওঁ তলকে ঘূৰিহে ফুৰিছোঁ ঘৰখনত দেশত কি পৰিস্থিতি হৈছে কিবা জানো গম পাওঁ তই এতিয়া কথা সেনেকৈহে ক'লি মই কথাষাৰ উলিয়াবলৈ নেপালোঁৱেই তই ওলোটাই মোকহেচোন কাটোৰকৈ কাট দিছ মোক এই শনিৰাম দাহঁতে এইকেইদিন মানে এইফালে ঘূৰি ফুৰিবলৈ অকণমান লগ ধৰি আছিলে কিবা এটা কালেকশ্যনৰ কাম কৰি আছিলে সেইকাৰণে মই তাহাঁতৰ লগত ঘূৰি আছিলোঁ আকৌ যা তই একেবাৰে ৰাইজৰ কামতে একেবাৰে তোৰ নিজৰ হৃদয়টো সপি থাকে যা কৰ বিধে কামবোৰ তোৰ দায়িত্বতহে পৰেহি ঘৰখনত কি হৈছে কিবা খবৰ আছে জানো তোৰ তহঁতি কাজিয়া কৰি থাকিবিনে মোক কনে মেইন কথাটোলৈ আহিবি আচল কথাটো পাত সময় নাই দেখিছ নাই এই ৰাতিপুৱা 10টা বাজিব হ'ল এতিয়ালৈকে তাহাঁতৰ দেখিছ নাই কথা কটিয়ে এদাই নহয়